মই এতিয়া বৰ্তমান আছোঁ কৰিমগঞ্জৰ প্ৰথম অসমীয়া একমাত্ৰ অসমীয়া হাইস্কুল আৰু এইখন আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। জ্ঞানৰ জ্যোতিৰে জ্যোতিষ্মান যুগে যুগে তুমি হোৱা মহান। মই এতিয়া বৰ্তমান আছোঁ কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ প্ৰথম একমাত্ৰ অসমীয়া স্কুল। এইখনৰ নাম হ'ল বৰগুল অসমীয়া হাইস্কুল আৰু মই এইখন স্কুলতে পঢ়া হয় আৰু মই ক্লাছ 5ৰ পৰা ক্লাছ 8লৈকে মই এইখন স্কুলত বিদ্যাৰ্থী আছিলোঁ। ব'লক এতিয়া আমাৰ স্কুলখন দেখুৱাম আৰু ক্লাছৰুমবিলাক দেখুৱাম আৰু এইটো আমাৰ হেড ছাৰৰ ৰুম হয়। এইটো হ'ল টিচাৰ কমন ৰুম। বহুত সুন্দৰ পৰিৱেশ আৰু আমি খিৰিকীৰ পৰাই ছাৰহঁতে আহিছেনে নাই অহা গম পাই গৈছিলোঁ। এইটো ক্লাছ 7 হয়। এইটো ক্লাছ 7 এইটোত পঢ়িছিলোঁ। তাৰপিছত এইটো ক্লাছ 8 হয় আৰু এইটো ক্লাছ 9 হয় আৰু এইটো ক্লাছ 10 হয়। স্কুলখন বহুত চাফ চিকুণকৈ ৰাখে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে, কিন্তু এতিয়া ক'ভিড-19ৰ সময়ৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল আহিব পৰা নাই। এইটো টিচাৰ কমন ৰুম হয়। ইয়াত টিচাৰসকলে আৰু ইয়াত বহে আৰু বহি পেলাই অলপ ৰেষ্ট লয়। এইটো হেডমাষ্টৰ ৰুম। এইটো লেটাৰ বক্স হয়, ইয়াত কোনোবাই লেটাৰ চেটাৰ দিব পাৰে। এইটো ছায়েন্স লেব হয়। এইটো অফিচ ৰুম হয়। এইটো কম্পিউটাৰ ৰুম হয়, ইয়াত কম্পিউটাৰ ক্লাছ কৰা হয়। এইটো কোৱা হয় আৰু এইকেইটা টেপ হয়। ইয়াত ছাত্ৰ ছাত্ৰীসকলে পানী চানী খাই আহি পেলাই মধ্যভোজন কৰি পেলাই আৰু ইয়াত এইটো চিনটেক্স হয়। হাইস্কুলখনৰ এইটো ৰান্ধনীশাল হয়। এই ৰান্ধনীশালটো বহুত লেতেৰা হৈ আছে আৰু ইয়াত মেৰামতিও কৰা নাই। ৰান্ধনীশালটো টিঙেদি বনাইছে, দৰ্জাখনৰ অৱস্থাই নাই। ইয়াত 15 আগষ্টৰ দিনাখন ইয়াত জাতীয় পতাকা উত্তোলন কৰা হয়। বহি ল'লোঁ ইয়াত আৰু ইয়াত ছবি আঁকি থৈছে ধুনীয়াকৈ। অসমীয়া গাঁৱৰ এই বৰগুল স্কুলখনত ছাত্ৰ ছাত্ৰী বহুত আছে, অসমীয়া ছাত্ৰ ছাত্ৰী। আৰু এই স্কুলখন যদিও গোটেই কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ ভিতৰত এখনেই অসমীয়া স্কুল হয়, কিন্তু ইয়াত বহুতো প্ৰব্লেম হৈ আছে। কৰিমগঞ্জৰ যদিও ডিষ্ট্ৰিক্টৰ ভিতৰত প্ৰথম একমাত্ৰ অসমীয়া হাইস্কুল হয়, তথাপিও ইয়াত বহুতো নানা ধৰণৰ প্ৰব্লেম হৈছে। যেনে ধৰক কিতাপ, একমাত্ৰ পাঠ্যপুথিখনো এখন দুখন ছাবজেক্ট মানে বেংগলী লেংগুৱেজত লিখা থাকে আৰু সেইকাৰণে অসমীয়া ষ্টুডেণ্টবিলাকৰ বহুতো অসুবিধা হয়। যিহেতু এইখন স্কুলৰ আগতে মই পঢ়িছিলোঁ, এইখন স্কুলৰ টিচাৰসকলে বহুতো গুৰুত্ব দিয়ে। তথাপিও আগতে এইখন স্কুলত মই যেতিয়া পঢ়ি আছিলোঁ এইখন স্কুলত, তেতিয়া বহুতো প্ৰব্লেম আছিলে। মই যেতিয়া পঢ়ি থকা সময়ত এইখন স্কুলত অসমীয়া টিচাৰ অকল এজনেই আছিলে আৰু বাকীবিলাক বেংগলী টিচাৰ আছিলে। আৰু নতুনকৈ বেংগলী টিচাৰ, মই যেতিয়া পঢ়ি থকা সময়ত নতুনকৈ বেংগলী টিচাৰ সোমাইছিলে আৰু তাৰমানে স্কুলখন অসমীয়া, ষ্টুডেণ্টো অসমীয়া, তাৰপিছত কিতাপ পত্ৰবিলাকো অসমীয়া, টিচাৰ বেংগলী হৈ যায়গৈ। আৰু টিচাৰ বেংগলী হোৱাৰ লগে লগে সিহঁতে ভালকৈ অসমীয়া নাজানে আৰু যদি টিচাৰকে আমি অসমীয়া শব্দবিলাক আমি বুজাব লাগে, তেনেহ'লে ষ্টুডেণ্টৰ কেনেকুৱা হ'ব গতি। আৰু টিচাৰে যদি নিজে অসমীয়া শব্দবিলাক ভালকৈ নাজানে, তেনেহ'লে ষ্টুডেণ্টক কেনেকৈ পঢ়াব, ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে পঢ়াব। আৰু সেয়েহে শিক্ষকসকল মেইন গুৰুত্ব দিব লাগে। শিক্ষকসকলে যদিও বঙালী টিচাৰ হয়, অসমীয়া স্কুলত পঢ়াবলৈ আহিছে, অসমীয়া ভাষা, অসমীয়া কিতাপ পত্ৰবিলাক ভালকৈ পঢ়িব লাগে। সিহঁতৰ
শব্দ ভাণ্ডাৰবিলাক অকল শুৱলা কৰিব লাগে। সিহঁতি দুটামান অসমীয়া কথা ক'ব, দুটামান বেংগলী ৱৰ্ড ভৰাই দিব, তেতিয়া এইবোৰ লিখোঁতে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰব্লেম হয়তো। আৰু যেতিয়া মেট্ৰিকৰ বৰ্ডৰ যেতিয়া SLC এক্সাম দিয়ে, তেতিয়া ষ্টুডেণ্টখিনি অট'মেটিক যেতিয়া টিচাৰৰ শব্দবিলাক শুনি অট'মেটিক এনেই আহিয়ে যাব। যদি ছ'চিয়েল ছায়েন্সখন সিহঁতক বুজাই আছে ছ'চিয়েল ছায়েন্সৰ অসমীয়া লেংগুৱেজত বুজাই থাকোঁতে যদি 3-4মান যদি বেংগলী ৱৰ্ড বহাই দিয়ে বা বেংগলীতে অলপ বুজাই দিয়ে, তেতিয়া সিহঁতৰ তাৰমানে বেংগলী ৱৰ্ডবিলাক সিহঁতি লিখোঁতে তাৰমানে মনত আহি যাব, তাৰমানে লিখি দিব তাৰমানে। সেইকাৰণে বহুতো আৰু সেইবিলাক বৰ্ডেতো এনেও কাটিবই। বৰ্ডেনো কি নাজানে নহয়, নে এইটো কৰিমগঞ্জৰ ষ্টুডেণ্টৰ ল'ৰা, নে কৰিমগঞ্জৰ প্ৰথম অসমীয়া হাইস্কুলৰ ল'ৰা, নে এইটো চৰকাৰে কৰিমগঞ্জৰ এই প্ৰথম অসমীয়া আৰু প্ৰথম একমাত্ৰ অসমীয়া হাইস্কুলখনৰ কথা অলপ গুৰুত্ব দিব লাগে। আৰু চৰকাৰে অলপ গুৰুত্ব দিলেহে হ'ব। আৰু যদি ছাত্ৰ ছাত্ৰীসকলে অসমীয়া কিতাপেই পঢ়িবলৈ নাপায়, বঙালী লেংগুৱেজত পঢ়িব লগা হয়, কেনেকৈ হ'ব? চৰকাৰে এই স্কুলখন অধিক গুৰুত্ব দিব লাগে। এটা বহুত গুৰুত্বপূৰ্ণ কথা। এইখন স্কুলত পঢ়ি থকা ষ্টুডেণ্টবিলাকৰ ভিতৰত এইবাৰ ক্লাছ 10ৰ ল'ৰা ছোৱালীবিলাকে অংক কিতাপখন বেংগলী লেংগুৱেজত পাইছে। এতিয়া অসমীয়া ষ্টুডেণ্ট এটাই বেংগলী লেংগুৱেজত অংকবিলাকৰ কুৱেশ্যনবিলাক কেনেকৈ বুজি পাব? আৰু বহুতো অসুবিধা হয়তো। অসমীয়া আৰু বঙালী লেংগুৱেজটো একে নহয়, বহুত বেলেগ। চৰকাৰে অলপ গুৰুত্ব দিব লাগে। আৰু কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ ভিতৰত প্ৰথম অসমীয়া একমাত্ৰ হাইস্কুল এইখনেই। তুমি হুৱা অসম বিদ্যাপীঠ তুমি। আমাৰ বগুল অসমীয়া হাইস্কুলখনত খেলিবৰ কাৰণে ফিল্ড এখন নাই। এই অকণমান জেগাতে খেলোঁ আৰু আমি আগতে। বাঞ্চলৰ যোনে নাম উজ্বলাই সাত ভনীৰ ৰাণী মোৰ অসমীয়াই, মোৰ অসমবাসীলৈ মই মৰম যাচিলো।